হাই এভৰিৱান, গুড মৰ্ণিং। সকলোকে মাঘ তথা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আজি আমাৰ গাঁৱত বিহু বুলি মানে ফিচাৰীত মাছ ধৰা হৈছে, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে, মাছ কাটি আছে, বৰালি মাছ। এইবোৰ ভাগ হ'ব। ফিচাৰী 3টামান আছে, এটা ফিচাৰীহে সিঁচা হৈছে। আজি এসপ্তাহমান হ'ল মেচিন লগাই থকা, কিন্তু এতিয়ালৈকে ভালদৰে শুকোৱা নাই। আৰু এইফালে দেখিছেনে, মাছ কাটি থকা হৈছে আৰু পানী শুকোৱা নাই ভালদৰে। আৰু এইপিনি জাল টানি মাছ ধৰি থকাও হৈছে। কি সুন্দৰ পৰিৱেশ দেখিছেনে। আৰু ফিচাৰীৰ কাষতে আছে ঐতিহাসিক লাকুৱা আমলখি দেওশাল। আৰু এয়াই হৈছে আমলখি দেওশাল, লাকুৱা। গোৱা আনিবলৈ গৈ নাহিলে নেকি? One magic problem. কি তেল নাই? 5 টকা 7 লিটাৰ টকা।